নমস্কাৰ বন্ধুসকল, দীপাৱলীৰ শুভেচ্ছা জনাই ৰিয়ান চেনেলৰ অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'টোৰ যোগেদি আমি এজোপা অতি গুণসম্পন্ন উদ্ভিদ দেখুৱাম। এই উদ্ভিদজোপাৰ বিভিন্ন গুণাগুণ, ইয়াৰ নাম, ইয়াৰ উপকাৰিতা, ইয়াৰ পৰা কি কি লাভ হয়, সকলো বিষয়ে আলোচনা কৰিম। আজি দেখাবলৈ লোৱা উদ্ভিদজোপা হৈছে ব্ৰাহ্মী। আপোনালোকে বহুতেই চিনি পাইছে নিশ্চয়, আৰু ইয়াৰ উপকাৰিতা সম্পৰ্কেও আপোনালোক যথেষ্ট জ্ঞাত। আজিকালি বহু মানুহৰ ঘৰতে এই ব্ৰাহ্মী শাক দেখিবলৈ পোৱা যায়। ৰোপণ কৰি লৈ তেওঁলোকে ঔষধ হিচাপে ব্যৱহাৰ কৰে। আমি সাধাৰণতে যাক ব্ৰাহ্মী বুলি কওঁ, ভাৰতত এই ব্ৰাহ্মী বিভিন্ন নামেৰে জনা যায়। যেনে ধৰক সৌম্যলতা, নীৰব্ৰাহ্মী, দ্ৰৱণ, জলব্ৰাহ্মী, জলনিম, জলপুতি। এই ব্ৰাহ্মীৰ উপকাৰিতাৰ বিষয়ে ক'বলৈ গ'লে ইয়াক আমি সকলোৱে বা বেছিভাগেই ব্ৰেইন বুষ্টাৰ হিচাপে জানো। অসমীয়াত ক'বলৈ গ'লে ব্ৰাহ্মী শাকে মগজুৰ বৃদ্ধি ঘটায়, স্মৃতিশক্তি বৃদ্ধি ঘটায়। এই ব্ৰাহ্মীৰ বিভিন্ন ঔষধি গুণ আছে। স্মৃতিশক্তিৰ বিকাশৰ লগতে ব্ৰাহ্মীৰ আন কেতবোৰ উপকাৰিতাৰ বিষয়ে জানো আহক। ব্ৰাহ্মী আলজাইমাৰৰ বাবে উপকাৰী। ৰক্ত সঞ্চালনৰ বাবে ব্ৰাহ্মী উপকাৰী। ব্ৰাহ্মী শাকে তেজ পাতল কৰে, যাৰ ফলত সহজে হীৰাবোৰলৈ তেজ প্ৰৱাহিত হয়। ব্ৰাহ্মী শাকে উদ্বেগ আৰু চিন্তা দূৰ কৰে। আজিকালি যি ধৰণে মানুহৰ উদ্বেগ বৃদ্ধি পাইছে, তাৰ ফালে চাবলৈ গ'লে আমি ব্ৰাহ্মী শাক খোৱাৰ বহুত প্ৰয়োজনীয়তা আছে আৰু ইয়াৰ উপকাৰিতা বহুত আছে। তাৰ লগতে আজিকালিৰ এক মাৰাত্মক ব্যাধি কৰ্কট ৰোগৰ নিৰাময় কৰাৰ ক্ষেত্ৰতো ব্ৰাহ্মীৰ গুৰুত্ব আছে। বনৌষধিত এণ্টি কেঞ্চাৰ গুণ আছে। বিশেষকৈ ব্ৰাহ্মীয়ে টিউমাৰ কোষসমূহ ধ্বংস কৰে। জানেই আজিকালি কেঞ্চাৰে কিমান মানুহৰ অকাল মৃত্যু ঘটাইছে। গতিকে আমি ঘৰতেই ব্ৰাহ্মী শাক ৰোপণ কৰি নিয়মিতভাৱে যদি খাদ্যৰ লগত কৰোঁ, আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী এবাৰ ভাবি চাওকচোন। ইয়াৰ লগতে ব্ৰাহ্মী তেলে গাৰ বিষ দূৰ কৰে। বিষত ব্ৰাহ্মী তেল ব্যৱহাৰ কৰিও উপশম পাব পাৰোঁ। মহিলাসকলৰ গৰ্ভৱতী অৱস্থাত ব্ৰাহ্মীৰ উপকাৰিতা নুই কৰিব নোৱাৰি। অৱস্থাত যদি ব্ৰাহ্মী শাক খোৱা হয়, গৰ্ভ অৱস্থাত ব্ৰাহ্মী খালে আহিব লগা শিশুৰ মগজুৰ মস্তিষ্কৰ বিকাশ হয়। গৰ্ভৱতী মহিলাগৰাকীৰ ওপৰত কৈ অহা সকলো সমস্যা ব্ৰাহ্মীয়ে দূৰ কৰে। ফলত শিশু স্বাস্থ্যৱান হয় আৰু মাকো স্বাস্থ্যৱতী হৈ থাকে। ব্ৰাহ্মী শাকে ৰোগ প্ৰতিৰোধী প্ৰণালী উন্নত কৰে। ব্ৰাহ্মী সেৱনে শৰীৰ শক্তিশালী কৰাৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। আজিকালি আমি সততে দেখি থকা ডায়েবেটিছ ৰোগৰ বাবেও ব্ৰাহ্মী উপকাৰিতা আছে। সেৱনৰ জৰিয়তে ডায়েবেটিছ ৰোগ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি। ব্ৰাহ্মী সেৱনৰ জৰিয়তে আমি পাচন তন্ত্ৰ শক্তিশালী কৰিব পাৰোঁ আৰু এইদৰে এটা ভয় লগা ৰোগো আমি নিৰাময় কৰিব পাৰোঁ। মানুহৰ মানসিক ক্ষমতা বৃদ্ধিত সহায় কৰে। দেখিলেনে বন্ধুসকল, এজোপা ব্ৰাহ্মী শাকৰ কিমান উপকাৰিতা আছে। আজিকালি বজাৰতো ব্ৰাহ্মী শাকৰ জুচ কিনিবলৈ পোৱা যায়। শাকৰ জুচ বিক্ৰী কৰিও বহুত মানুহ আৰ্থিকভাৱে লাভৱান হৈ আছে। আমি ঘৰতে এজোপা ব্ৰাহ্মী ৰোপণ কৰি প্ৰতিপালৰ ব্যৱস্থা কৰি সদায় যদি খাদ্য অভ্যাসৰ লগত ইয়াক ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমাৰ শৰীৰক কিমান ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ। ডক্তৰৰ ওচৰলৈ নোযোৱাকৈ আমি ঘৰতেই বহুত বেমাৰৰ উপশম ঘটাব পাৰোঁ। বন্ধুসকল, আমি প্ৰাকৃতিকভাৱে উপলব্ধ ব্ৰাহ্মী ঘৰতে ৰোপণ কৰি খাদ্যাভ্যাসৰ লগত কৰাৰ অভ্যাস গঢ়ি তুলি নিজকে নিৰোগী কৰি ৰাখোঁ। চেনেলত এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।